हाय दोस्तों মোৰ ইউটিউব চেনেল দিব্য ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টোত গাঁৱলীয়া পৰিৱেশৰ খেতি কৰা পদ্ধতি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে চাই থাকক। আমি যাওঁতে ভিডিঅ' বনাবলৈ থাকি গ'ল, এতিয়া আহোঁতে ভিডিঅ' বনাইছোঁ। এয়া আমি আহোঁতে ভিডিঅ' বনোৱা দৃশ্য। আমি যাওঁতে ভিডিঅ' বনাবলৈ থাকি গ'ল, তাৰমানে সেইকাৰণে আহোঁতে তাৰমানে ভিডিঅ' বনাই আহিলোঁ। যোনকণৰ পৰা খেতি আছিলে সেইকণৰ পৰাই ভিডিঅ' বনাই আহিলোঁ। আমি এতিয়া পথাৰলৈ গৈ আছোঁ। এয়া চাওক, এয়া দাদাই ৰুলে আৰু এয়া ৰোৱনীবিলাকে ৰুই আছিলে। মই কেপচাৰ কৰি থ'লোঁ ভিডিঅ'টো। আমি বাইকখন ইয়াতে থৈছিলোঁ এই মানুহ ঘৰতে। তাৰপিছত আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো লগাই দিব, অন কৰি দিব। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আমি এতিয়া পোনে পোনে যাম ইফালে। ফটো দুকপিমান পথাৰতে মাৰিলোঁ, সেইকেইকপি আপোনালোকলৈ দিছোঁ, চাই লওক ফটো কেইকপি। পথাৰলৈ যোৱা ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।